কিমান কে আছিল খুৰা আপোনাৰ 700 750 800 700 কৰি আছিল যেতিয়া মানে ফাৰ্ষ্ট যেতিয়া লগাই দিছে তেতিয়া মানে মিটাৰটো বেয়া আছিল তাৰ কাৰণে আকৌ আজি আহি কিনে মই চেঞ্জ কৰি দিব লগা হ'ল হেল্ল' গাইজ মই জিজাজ আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল খাৰেম ফাই তো এতিয়া ৰাতিপুৱা বাজিল 7টা আৰু বৰষুণো পৰি আছে আজি অলপ দেৰিকৈ আজি ডিউটিত ওলাই যাম তো এটা গাহৰি বিক্ৰী কৰি কিমান কাম কৰিব পাৰে তো আপোনালোকক জনাই আছোঁ আগত মুৰ্গীকেইটি কণী দি আছে কণীকেইটি চাই লওক তো বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ তো ভিডিঅ' আৰম্ভ কৰাৰ আগতে যিসকলে মোৰ চেনেলত নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনত টিং টাং মাতিব তো বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এই যিটো বাহ এই ৰ এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা ছয়টা আছে অলৰেডি ছয়টা কণী দিয়া হৈ গ'ল আৰু আজি দিলে 7টা হৈ যাব ইফাল দি আছে তো 10টামান মুৰ্গীয়ে কণী দি আছে তো কণীকেইটি বিক্ৰী নকৰোঁ তো ৰাখি দিম বিধানৰ কাৰণে লাগে 100টা লোকেল মুৰ্গী আছে তাৰ কাৰণে আমি কণীকেইটি বিক্ৰী নকৰোঁ 200টামান ৰাখিবৰ কাৰণে মানে পোৱালি হ'বৰ কাৰণে দি দিম কণীকেইটি বিক্ৰী নকৰোঁ চাওক না কিমান জলকীয়া লাগিছে ধুনীয়া গাছ কিন্তু বহুত লাগিছে একদম চাওক না তো আমি বছৰে মানে আমি জলকীয়া কিনি নাখাওঁ তো ঘৰেৰে জলকীয়া খাওঁ তো ঘৰতে যদি এনেকৈ যদি খেতি বাতি কৰিলে ঘৰৰ পৰাই খাব পাৰে মানে বজাৰৰ পৰা কিনি খাব নালাগে চাওক ধুনীয়াকৈ হৈছে ফুলটো একদম বঢ়িয়া হৈছে যে চাওক না আৰু এতিয়া ভাত দি আছোঁ মুৰ্গীৰ খাবৰ কাৰণে মুৰ্গী খাচী মানে বহুত দাম 1800 2000 2500 3000 4000 লৈকে মুৰ্গী খাচীটো বিক্ৰী কৰিব পাৰে তাৰ কাৰণে খাচী কৰিব লাগে এই লালটো খাচী কৰিব লাগে এইটো এই যে এইটো মুৰ্গী খাচীটো মানে যিমানে বয়স হ'ব যেনেবা 3 বছৰ 4 বছৰমান হ'লে আপুনি যিমান বয়স হ'ব ইমানে দাম পাব মুৰ্গী খাচীটো তাৰ কাৰণে মুৰ্গীটো খাচী কৰিব লাগে তো ময়ো 15টামান খাচী কৰিব লাগে 15টামান খাচী কৰি কিনি ময়ো 2 বছৰমান ৰাখি দিম 2 বছৰমান ৰাখি দিলে আৰামছে ময়ো 3500 বা 3000 মান পাব তাৰ কাৰণে ময়ো খাচী কৰি ৰাখি দিম য'ত মানুহ যায় তাতে পিছে পিছে ঘূৰি থাকে চাওক না মুৰ্গীকেইটিক আধাৰ দিয়া হৈ গ'ল আৰু এতিয়া লৈ ল'লোঁ গাহৰিৰ কাৰণে আধাৰ দিম গাহৰিৰ কাৰণে আধাৰ দি আছোঁ দুটা আছে গাহৰি 3টা আছিল 3টাৰ ভিতৰত এটা বিক্ৰী কৰি দিলোঁ ইমান ডাঙৰ নাছিল তাৰ মই 16500 মই বিক্ৰী কৰি দিলোঁ আৰু এইফালে এটা আৰু এতিয়াতো বেলেগ জেগাত বান্ধিছে এতিয়া দিয়া নাই এতিয়ালৈকে তো এটাতো যাই আছোঁ দিব এই গাহৰিৰ নামটো কি ৰাখিম আপোনালোকে কমেণ্ট কৰি জনাবচোন আপোনালোকে যিটো নাম দিয়ে সেইটোৱে মই ৰাখি দিম গাহৰিৰ নামটো খা বাবা খা খাতৰা খাই আছে ইস খা বাবা খা তো ফাইনেলি গাহৰি আৰু মুৰ্গীৰ কাৰণে মোৰ আধাৰ দিয়া হৈ গ'ল তো এতিয়া যাম ডিউটিত আগত ভাত চাত খাই ল'ম তাৰপিছত যাম আৰু ডিউটিত লগ পাইছোঁ আপোনালোকক ডিউটিত A few moments later. তো ফাইনেলি ডিউটিত আহি পালোঁ লোকেশ্যন চাম লোকেশ্যন কিমান দেখাই আছে এইফালে চাওক 240 মিটাৰ দেখাই আছে লোকেশ্যন তো এতিয়া লোকেশ্যনটো বিচাৰি যাওঁ আকৌ মানে গুৱাহাটীৰ পৰা মোক বাগানতে ডিউটি দিছে তাৰ কাৰণে আৰু বাগানতে আহিব লগা পৰিছে তো ফাইনেলি মই লোকেশ্যনত আহি পালোঁ এই ঘূৰিহঁতৰ মিটাৰটো মানে ডিছপ্লেটো বেয়া আছিল মানে আৰু এতিয়া এই নতুনটো লগাই দিম মানে ঘূৰিহঁতে মানে আগতে মানে কমপ্লেইন দিছিল অফিচত পিছৰ পৰা লিষ্টটো দিয়া নাছিল কিন্তু যোৱাকালি মোক লিষ্টটো দি দিছে তাৰ কাৰণে মই আহিলোঁ নতুন মিটাৰ লৈ কিনি এতিয়া এই মিটাৰত লগাই দিম এই যে ঘূৰিহঁতৰ ঘৰত না খুৰা কিমান দিন হ'ল খুৰা আপুনি কমপ্লেইন দিয়াটো হৈছে 2 মাহ মান হৈছিল না তো 2 মাহ মান হৈছিল মানে ঘূৰাই মানে কমপ্লেইন দিয়াটো তো যোৱাকালি মোৰ হাতত আহিছে লিষ্টটো তাৰ কাৰণে আজি লগাই দিম তো ফাইনেলি পুৰণা মিটাৰটো চেঞ্জ কৰি দিলোঁ নতুন মিটাৰ বেলেগ লোকেশ্যন কৰি কিনি আপোনালোকক লগ পাই আছোঁ আৰু ইফালে ধুনীয়াকৈ লগাই দিলোঁ এই ঘূৰিহঁতে ঘৰত তো এতিয়া মানে আহি পালোঁ 7 কিলোমিটাৰ আৰু লোকেশ্যন দেখি আছে 850 মিটাৰ আছে এতিয়া তো এইফালে যাব লাগিব এইফালে লোকেশ্যন দেখি আছে আৰু চাৰিওফালে চাহ বাগান এনেকুৱা জেগাত আহিলে মানে যাবই মন নাযায় মানে একদম মনটো ভাল লাগে মানে ইয়াতে থাকি যাম নেকি এনেকুৱা ভাবে মানে মনটো আৰু অকলে কিমান ভিডিঅ' কৰি থাকিব ন অকলে মানে একদম ভালে নালাগে মানে মোৰ লগত যদি এজন বন্ধু থাকিলে ভাল লাগিলেহেঁতেন আলোচনা কৰি কিনে ফূৰ্তি কৰি কিনে যাব পাৰিলোহেঁতেন ভিডিঅ' কৰিব পাৰিলোহেঁতেন কি কৰিবি আৰু বন্ধু নাই লগ নাই তাৰ কাৰণে চবকে মানে অকলে মানে ডিউটি দি দিছে মোকো মানে একলাই দি দিছে ডিউটি আৰু কিনি মোৰ জানে দুশ্মন আছে মোৰ ৰাজীৱদা আমাৰ ছাগল ভাই আছে সিহঁতো মানে বেলেগকৈ ডিউটি দি দিছে অকলে দি দিছে তাৰ কাৰণে অকলে আহিবই লগা বাধ্যতা পৰি গ'ল ডিউটি যোৱাকালি মানে গুৱাহাটীৰ পৰা লিষ্টটো দিছিল কিন্তু মই যোৱাকালি আহিব পৰা নাই মাগলমাৰী চাহ বাগিচাত 6টা মিটাৰ ৰিপ্লেচ কৰি কিনি আজি সোনকালে ঘৰত যাম আজি ইমান ডিউটি নকৰোঁ গাটো মানে ভাল নালাগে আজি মানে পায়খানা হওঁ লাগি আছে মোৰ আজি তাৰ কাৰণে মই ইমান দেৰি নকৰোঁ ইমান কষ্ট কৰি ডিউটিৰ মাজত ভিডিঅ' কৰি আছোঁ আপোনালোকক কৈ আছোঁ ভিডিঅ'টো চাইং আৰু ছাবস্ক্ৰাইব কৰিং এই সোজা যায় অঁ
ওইখানে সামনে যায় গ্রামের একটা দোকান আছে, দোকানের এইফালে রাস্তা আছে। লেফট সাইড দিয়ে না, লেফট সাইড দিয়ে না? হ্যাঁ, ওই যে কোয়ার্টার দেখা আছে। এইটো মানে কোয়ার্টার গেটি না? আচ্ছা, তো ঘূৰাই এরকম রাস্তা আছে। আচ্ছা তো ঘূৰাই মানে ভালকে ধুনীয়াকৈ মোক বুজাই দিলোঁ। ঘূৰাই যেনেকৈ কৈছে এই হিচাপে মানে মই যাম আৰু লোকেশ্যন বিচাৰি। তো বলক তেনেহ'লে যাওঁ। আৰু ফাইনেলি বেলেগ লোকেশ্যন আৰু আহি পালোঁ আৰু এইফালে মিটাৰ লগাই দিলোঁ। এইফালে চাওক, এইটো ভাল মিটাৰ লগাই দিলোঁ আৰু এইফালে পুৰণা। তো এইটো লগাইখিনি আৰু বেলেগ লোকেশ্যনত যাম। A few moments later. এতিয়া পাইলোঁ একদম বাগানৰ মাজতে, চাৰিওফালে বাগানৰ মাজতে। লোকেশ্যন চাই আহিছিলোঁ, কিন্তু গুগল লোকেশ্যনে মোক মানে ফাঁকি মাৰি দিলে, মানে ইমান দূৰত লৈ আহিলে মোক। বাগানৰ মাজতে মোক আনি থৈ দিলে গুগল লোকেশ্যনে। গুগল লোকেশ্যনে বহুত মিছা লোকেশ্যন দেখায়, মানে অৰিজিনেল লোকেশ্যনটো কেতিয়াবা নেদেখায়, মিছা লোকেশ্যনটো দেখাই দি দিছে মানে। তো ইয়াৰ পৰা আৰু ৰিটাৰ্ণ যাব লাগিব এইটো ৰাস্তা দি, উপায় নাই আৰু, সেইটোৱেই আৰু আমাৰ জীৱন। তো ফাইনেলি বেলেগ লোকেশ্যন আহি পালোঁ আৰু এই ঘূৰাওঁতে বোলে মিটাৰ বেয়া আছিল, মিটাৰ বেয়াটো মানে লগাই দি দিছে বোলে। ঘূৰাৰ বিল বোলে বহুত আহে, 800-900 বোলে বেছিকৈ আহে বোলে। এইফালে ঘূৰাৰ মিটাৰ একদম বেয়া, মানে ডিছপ্লে নজ্বলে। মানে কিমানকৈ আহিছিল ঘূৰা আপোনাৰ? 700, 750, 800। 700 কৰি ফাৰ্ষ্ট যেতিয়া লগাই দিছে তেতিয়া মানে মিটাৰটো বেয়া আছিল, তাৰ কাৰণে আকৌ আজি আহি কিনে মই চেঞ্জ কৰি দিব লগা হ'ল। এই যিটো ঘূৰাই কৰিছে 700-800 বেছিকৈ আহে বিলটো মানে। ইয়াৰ মানে লাইনে নচলায় না, লাইন নচলালে 700-800কৈ আহি থাকে না। মানে আপোনাৰ মিটাৰটো বেয়া আছিল কাৰণে এনেকৈ আহি আছে। ঘূৰাওঁতে মিটাৰটো ফটাফট লগাইখিনি আৰু বেলেগ লোকেশ্যনত যাই আছোঁ। এই মিটাৰটো চাওক না, এই মিটাৰটো 100 বছৰ পুৰণা মিটাৰ। এইটো এতিয়ালৈকে স্মাৰ্ট মিটাৰ লগা হোৱা নাই। তো এই মিটাৰটো মানে এক্সচেঞ্জ কৰি দিব লাগে স্মাৰ্ট মিটাৰ। আৰু এইফালে স্মাৰ্ট মিটাৰ, এই স্মাৰ্ট মিটাৰটো লগাই দিব লাগে। এই পুৰণা মিটাৰটো খুলি লৈ যাব লাগে অফিচত। এতিয়া মই সোনকালে চেঞ্জ কৰি দি দিবি। A few moments later. তো ফাইনেলি আহি পালোঁ ঘৰততো নহয়, মানে গাঁৱতে আহি পালোঁ আৰু। আধা কিলোমিটাৰমান আছে আৰু ঘৰ পাবৰ কাৰণে। তো এতিয়া বাজিলোঁ টাইম 6টা। তো 6টাতে ছুটি হয়। তো আজি মই 5:45 আহি গ'লোঁ ঘৰত। তো এতিয়া 6টা বাজিল। তো ফাইনেল আহি পালোঁ ঘৰতে, ডিউটি শেষ কৰি কিনে আহিলোঁ। আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। ভিডিঅ' চাই যদি ভাল লাগে নহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগত টিংটাং মাত্ৰ। তো আহি আছে নেক্সট ভিডিঅ'ত ধামাকেদাৰ ব্লগ। আজিৰ কাৰণে বাই বাই।